তেওঁ কওঁ থুলমূলকৈ ভূপেন হাজৰিকাৰ গানৰ বিশেষ চমুকৈ দুটামান কথা কম ভূপেন হাজৰিকাৰ গানত কেইটামান বিশেষ দিশ আছে আমি সকলোৱে জানো কেইটামান জনপ্ৰিয় গীত আছে যিকেইটা আমি আওৰাই থাকোঁ কথাও জানো সুৰো জানো কিন্তু তাৰ গীতৰ সংখ্যা বহুত অসংখ্য গীতৰ মাজত কেইবাটাও শাখা উপশাখা আছে যেনে তেওঁৰ গীতত দেশপ্ৰেমৰ আৰু জাতীয়তাবাদী চিন্তাৰ এটা শকত শক্তিশালী শাখা আছে আমি জানো তাৰে কেইটামান অসম আমাৰ ৰূপহী গুণৰ নাই শেষ আদি গীতবিলাক আৰু যিটো বিশাল দেশপ্ৰেম তাৰে উদাহৰণ আমি কাহানিবাদে 1962 চনত চীনা যুদ্ধৰ সময়ত ৰচনা কৰা দুটামান গীত এতিয়াও যেতিয়া শুনো আমাৰ বুকু কঁপি যায় যেনে কত জোৱানৰ মৃত্যু হ'ল কাৰ জীৱন যৌৱন গ'ল সেই মৃত্যু অপৰাজেয় তেনে মৃতক নহ'লো আমি কিয় সীমান্তৰ মাটিত দেশৰ কাৰণে প্ৰাণত্যাগ দিয়া ডেকা ডেকা আমাৰ দেশ মাতৃৰ সন্তানৰ মৃতদেহৰ কাষত ৰৈ ভূপেন হাজৰিকাই মনলৈ ভাৱ আহিছিলে এই মৃত্যু অপৰাজেয় তেনে মৃতক নহ'লো মই কিয় তেওঁ দেখিছিলে সেই মৃত সৈনিকৰ বুকুৰ জেপত এখন আধা লেখা চিঠি লিখা নহ'লে ইংলেণ্ড লেটাৰটো আনি থোৱা হ'ল সেই দৃশ্যটোৱে তেওঁৰ মনত যিটো খুন্দিয়াইছিলে কাৰ জীৱন যৌৱন ৰ'ল কাৰ আধা লেখা চিঠিখন আধা হৈয়ে ৰ'ল এই মানৱতাবাদী চিন্তাটোৰে ভূপেন হাজৰিকাই সমগ্ৰ মানুহৰ মনৰ কথা কৈছিলে সেই যে এজন জোৱানক দেখিলে তেওঁ কাৰোবাৰ পুত্ৰ কাৰোবাৰ ভাতৃ কাৰোবাৰ স্বামী কিন্তু এজন মানুহ এই মানৱতা তেওঁৰ গীতৰ এটা প্ৰধান সুৰ আমি সকলোৱে যিটো জানো মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে মানুহক তেওঁ মহান শক্তিৰ এক ভঁৰাল বুলি গণ্য কৰিছিল যাৰ ভিতৰত অফুৰন্ত শক্তি আছে কিন্তু সেই মানুহে যেতিয়া ভুল কৰে মানুহে যেতিয়া বিপথে নিয়ে নিজৰ সমাজক তেতিয়া ভূপেন হাজৰিকাই কয় নালাগে সমাজ নালাগে নালাগে সময় দেখুওৱা ঘড়ী সময় এবাৰ থমকি ৰকচোন আমাকে সাক্ষী কৰি ভূপেন হাজৰিকাৰ গীত বহুত কোমল সেই কোমল গীতৰ মাজত আছে বহুত কঠিন বহুত জটিল বহুত প্ৰতিবাদ বহুত ক্ষোভ আৰু বহুত আমালে সকিয়নি প্ৰথমতে দুটা অতি কোমল প্ৰেমৰ বা ভাল পোৱাৰ গীত যিয়ে আমাক একেবাৰে মোহি থয় মোৰ মনলৈ আহিছে তেওঁৰ গীতবিলাক তাৰ এটা অংশ তেওঁৰ নিজৰ ব্যক্তিগত জীৱনৰ কথাৰে এখন ডায়েৰী বা দিনলিপিৰ নিচিনা তাত তেওঁ প্ৰেমৰ প্ৰকাশ কৰিছে ব্যক্তিগত প্ৰেমৰ প্ৰকাশ স্নেহে আমাৰ শত জীৱনৰ ধাৰাসাৰে বৰষাৰ প্লাৱন আনে আৰু এটা ইয়াতকৈ এখোপ আগবঢ়া গীত কি যে তোমাৰ সংগ প্ৰিয়া কি যে তোমাৰ সংগ তোমাৰ অংগ জ্বলন্ত জুই মই যেন পতংগ এটা মুকলি দৈহিক প্ৰেমৰ গীত তাতোকৈ এটা আৰু বেছি মুকলি মিলনৰ বৰ্ণনা থকা গীত য'ত কৈছে অতি কাব্যিক ভাষাৰে কৈছে বিমূৰ্ত মোৰ নিশাটি যেন এখনি মৌনতা আৰু সূতাৰে বোৱা এখনি নীলা চাদৰ তাৰে এটি মিঠা ভাজত নিশ্বাসৰে আৰু জীয়া জীয়া আদৰ এইটো মিলনৰ এটা উকা বৰ্ণনা কিন্তু ইমান নান্দনিক ইমান সৌন্দৰ্যৰে ভৰা কোনোৱে এই গানটো বেয়া বুলি আঙুলি টোৱাব নোৱাৰে গানটো কবিতাৰ দৰে কিছুমান ছবিৰে ভৰা চিত্ৰকল্প দূৰত আৰ্তনাদৰ নদীত ক্ৰন্দন কোনো ঘাটৰ ভ্ৰূক্ষেপ নাই লভিছো মই আলিংগনৰ হাতৰ অলপ ব্যাখ্যা কৰিছিলে গীতটোত তেওঁৰ ব্যক্তিগত জীৱনৰ প্ৰেম প্ৰেয়সী পোৱা প্ৰেম হেৰুৱা প্ৰেম বিচৰা প্ৰেম আটাইবিলাকৰ ইংগিত থাকে কিন্তু তাক তেওঁ কবিতাৰে কৈছে প্ৰেমৰ প্ৰসংগত ইমান কোমল শ্বিলঙৰে গধূলি গীতটো আপোনালোকে মনত পেলাব লাহে লাহে আন্ধাৰ হৈ কেনেকৈ দূৰণিৰ খাচী গাঁওখন প্ৰেম আৰু প্ৰকৃতি মিলি পৰিছে তেওঁৰ গীতত তেওঁৰ নাৰী প্ৰকৃতিৰ লগতে মিলি পৰিছে তেওঁ বৈষ্ণৱীৰ কাৰণে লেখা গীত এটা মোৰ মনত আছে তেওঁৰ চুলি তাৰি তাতে তেওঁৰ ওঠ জুৰি মৌৰে বোলোৱা তেওঁৰ চুলি জেন চেম খনি বিজুলীৰে বোৱা ৰঙা ওঠ জুৰি মৌৰে বোলা তুমি জানো মন কৰিছা এনেকুৱা সুন্দৰ সুন্দৰ এই প্ৰেমিক কবিজন তেওঁ নাৰীক কেৱল ফুলৰ দৰে দেৱীৰ দৰে তৰাৰ দৰে চোৱা নাছিলে নাৰীৰ মাজত তেওঁ সৰ্বহাৰা শ্ৰেণীৰ প্ৰতিনিধিক বিচাৰি পাইছিলে এই পৰহি পুৱাতে টুলুঙা নাওতে গৈ ৰংমন যেতিয়া উভতি নাহিলে ৰংমনৰ নিথৰ দেহাটোহে আহিলে
তেতিয়া কিন্তু ৰংদৈ যে আকাশলৈ চাই চাই হিয়া খুলি ভগুৱাই ৰংদৈ বাউলি হ'ল এই তিৰোতাজনী বুকু ভুকুৱাই কন্দা এই অসহায় মানুহজনী সৰ্বহাৰা শ্ৰেণীৰ প্ৰতীক মাছমৰীয়া শ্ৰেণীৰ জীৱন সংগ্ৰামৰ ছবি ইয়াত আছে আৰু এটা বিদ্ৰোহিনী নাৰী তেওঁ দাঙি ধৰিছে পানীৰ পোনাকণ গীতটিত পানীৰ হাতত একমাত্ৰ পোনাকণ যেতিয়া আহাৰৰ অভাৱত ঔষধৰ অভাৱত তিলকৈ কলাতেই যাৰ মৃত্যু হ'ল তেতিয়া উন্মাদিনী হৈ পৰা পানীয়ে কি কৈছে বাছা উভতি যেতিয়া আহিবি বৰ মানুহৰ ভঁৰালৰ পৰা মই কাঢ়ি আনি ভাত দিম গাখীৰ খাবলৈ দিম পঢ়াশালী পাতি দিম ঔষধ আনি দিম পুতলানো আনি দিম নানা ৰহনেৰে সজা ভোকত শুকাব মন্ত্ৰীৰ ৰজা আৰু যত চোৰ মহাৰজা এনেকৈ সমাজলৈ তেওঁৰ সকিয়নি বহুত আমি পাওঁ তেওঁ তৃতীয় শ্ৰেণীৰ মানুহৰ কথা কৈছে প্ৰথম নহয় দ্বিতীয় নহয় তৃতীয় শ্ৰেণীৰ যাত্ৰী আমি এই তৃতীয় শ্ৰেণীৰ যাত্ৰীৰ কান্ধতে আছে সমাজক নিকা কৰাৰ ভাৰ এই মানুহখিনি জনা নাই বহুত কথা কিন্তু অকণমান কৈ মই সামৰিছোঁ তেওঁৰ এটা বিখ্যাত গানৰ কথা নগৈ মই নোৱাৰিছোঁ দোলাভাৰীৰ কান্ধত ডাঙৰীয়াৰ দোলাখন উঠি আছে কিমান প্ৰতীকধৰ্মী কিমান চিম্বলিক বস্তুটো দোলাভাৰীয়ে ডাঙৰীয়াৰ জগৰবোৰ মুকলিকৈ ক'ব নোৱাৰে কিন্তু ভূপেন দাই কি বুলি কৈছে ওখকৈ পাহাৰত খোপনি ধৰিছোঁ ভালকৈ খোজটি মিলা আমাৰ কান্ধৰ পৰা পিছলিব লাগিলে বাগৰি পৰিব দোলা ৰজা মহাৰাজাৰ দোলা বৰ মানুহৰ দোলা কিমান ইংগিতেৰে কিমান কথা কৈছে এনেকৈ কৈ ভূপেন হাজৰিকাই সমাজৰ নিয়ম ভাঙিবলৈ কৈছিলে সমাজৰ নীতি নিয়ম ভঙাটো নতুন নিয়ম য'ত লাগে তাত নিয়ম ভাঙিব লাগে গতিকে মোৰ দৃষ্টিত ভূপেন হাজৰিকা শংকৰদেৱৰ শক্তিৰে অন্য এজন বৃহত্তম শিল্পী এই দুয়োগৰাকী শিল্পীয়ে নৃত্য গীত অভিনয় প্ৰয়োগ কৰিছিল সমাজৰ মংগলৰ কাৰণে আমি জানো কেনেকৈ শংকৰদেৱে তেওঁৰ নাট্য প্ৰতিভা নৃত্য গীতৰ প্ৰতিভাৰে এখন সমাজ সলনি কৰি অসমীয়া জাতিটো গঢ় দিছিল গতিকে শংকৰদেৱ আমাৰ তেজত সোমাই আছে শংকৰদেৱে নিয়ম ভাঙিছিল তেওঁ ক্ষুদ্ৰ হৈ ভাগৱত অনুবাদ কৰিছিল সেই সময়ৰ কাৰণে ভয়ংকৰ অপৰাধ ক্ষুদ্ৰ হৈ ব্ৰাহ্মণক তেওঁ শিষ্যত্ব দিছিল ভয়ংকৰ অপৰাধ কিন্তু সমাজৰ নীতি নিয়ম ভালৰ কাৰণে তেওঁ ভাঙিছিল ভূপেন হাজৰিকাই কৈছিলে য'ত লাগে সমাজৰ নিয়ম আমি ভাঙিবই লাগিব সেইকাৰণে যেতিয়া সৰুদৈ আইদৈৰ কি হ'ল সৰুকণত বহিবৰ মন গ'ল পিছে লেঠা হ'ল কি লেঠা দুয়োৰে যে জাত পাত নিমিলে সমাজেও অনুমতি নিদিলে গতিকে সৰুদৈ সৰুকণে সৰু সমাজক বিজুলীৰ পোহৰত এৰে আৰু এই যিখন বিয়া হ'ল তাত বনজুয়ে হোম দিলে আৰু ধুমুহাই গগনা বালে আৰু ভেকুলীয়ে নাম গালে সৰু মানুহৰ সৰু কথাতে ভেকুলীয়ে বৰ লাজ পায় এনেকুৱা এখন নতুন সমাজ গঢ়িবলৈ যিজন ভূপেন হাজৰিকা দেৱদূতৰ দৰে আমাৰ মাজলৈ আহি আমাৰ মাজৰ পৰা আঁতৰি গ'ল তেওঁৰ গীতৰ পৰা আমি শিক্ষা ল'ব লাগে কেনেকৈ সমাজৰ নীতি নিয়ম নতুন নিয়মেৰে ভাঙিব লাগে এক শুভ চিন্তাৰ কাৰণে কোনো বিদ্ৰোহ বিপ্লৱ অপকাৰ কৰা ধৰণৰ বিদ্ৰোহ লাগে বিপ্লৱ লাগে ই সাংস্কৃতিক বিপ্লৱ গতিকে ভূপেন্দ্ৰৰ কথা যিমান কওঁ সিমানেই মোৰ ওলাব ইমানকৈ কৈ মই সামৰণি মাৰিছোঁ ভূপেন্দ্ৰৰ পবিত্ৰ স্মৃতিত মোৰ প্ৰণাম জনালোঁ আৰু সকলোকে মই ধন্যবাদ আগবঢ়ালোঁ